মানে গুৱাহাটীখনৰ এই দৃশ্যটো চাবলৈ বৰ মন যায়। এই যে পিছফালে দেখিছেনে? তো নমস্কাৰ, বৰ্তমান গুৱাহাটী আৰু লকডাউন। 11টা বজাতে দোকান পোহাৰ বন্ধ, তাৰপিছত আপোনাৰ 12টা বজাৰ পৰা গাড়ী চাড়ী বন্ধ। এতিয়া বিশেষ কামত বাহিৰত ওলাই আহিছোঁ আৰু ডাবল মাস্ক, ৰাস্তাত কোনো নাই। ইমাৰ্জেঞ্চি দুই এখন গাড়ী, সেই দুই এখন গাড়ী চলি আছে মানে। আৰু ধৰক পুলিচ কৰ্তৃপক্ষ আছে আৰু বিশেষ একো নাই আৰু ইমাৰ্জেঞ্চি দুই এখন গাড়ী চলি আছে, বেলেগ একো নাই। আৰু এয়াই জীৱন। লকডাউনৰ সময়ত অলপমান মেমৰি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ, বিশেষ একো নাই আৰু। মানুহবিলাকে কেনেকৈ মানে এই মহামাৰীৰ পৰা হাত সাৰিব পাৰিব, এই চব এটিএমৰো অৱস্থা নাই। তো মানুহবিলাকে মানে এই মহামাৰীৰ পৰা কেতিয়া উদ্ধাৰ হ'ব পাৰিব, সেইটোৱে আমি মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি সকলোৱে সচেতন থাকিব আৰু সচেতন হৈছে বাৰু সকলোৱে। কি ধুনীয়াকৈ আছে চব, গছৰ পাতবিলাক, আকৌ তেল ডিপু চব বন্ধ, বজাৰ সমাৰ একো নাই, চব বন্ধ। কেৱল এইবিলাক ইমাৰ্জেঞ্চিবিলাক চলি আছে, চাগে জাবৰ জোঁথৰবিলাক এইবিলাক নলাবিলাক চাফা কৰি আছে। এই পৰিস্থিতি আছে। ফাৰ্মাচীবিলাক কিন্তু খোলা আছে আৰু ওচৰৰে পুলিচ গৈছে, তাৰপিছত মোৰ পিনে চাইছে। মই বাৰু ভিডিঅ' কৰি আছোঁ, একো কোৱা নাই আৰু বিশেষ একো নাই। মই কাৰণ বিশেষ কামত আহিছোঁ আৰু গাড়ী দেখা নাই, কোনো গাড়ীটো নাই, খোজকাঢ়ি আহিছোঁ। সেয়াই ফুটপাথ খালী, কি ক'মনো। যি দুই এজন মানুহ ওলাইছে, বিশেষ কামতে ওলাইছে বাৰু। এই ফুড ডেলিভাৰীবিলাক চলি আছে কিন্তু, আৰু মানে পিলিয়ন ৰাইডিং দুটা। ল'ৰা উঠিব নোৱাৰে, ছোৱালী কিন্তু উঠিব পাৰে। ধৰক হস্পিটেলত কোনোবাই কাম কৰি আছে, নাৰ্ছ কাম কৰি আছে বা তেনেকুৱা ডক্তৰ যি কি নহওক আৰু হস্পিটেলত কাম কৰিলে অফিচ ডিউটিবিলাক থাকে ছোৱালীবিলাকৰ। কিছুমানে ধৰক নিজৰ গাড়ী নাথাকে, তেওঁলোকক লৈ আহিব পাৰে, কিন্তু ল'ৰা কিন্তু তেনেকৈ আহিব নোৱাৰে। যে আমাৰ নিচিনা এনেকৈ খোজকাঢ়ি আহিব লাগিব। আৰু কিন্তু ফুড ডেলিভাৰী যিটো ছিষ্টেম, হোম ডেলিভাৰী, সেইটো কিন্তু চলি আছে। এইটো ৰাস্তাৰে খোজকাঢ়ি গৈ থাকোঁতে এইটো এটা দেখিলোঁ। পূজা কৰি উঠি এনেকৈ থোৱাটো উচিত জানো, নাজানো আৰু বাকী ফুটপাথৰ কাষত এইবিলাক বহুদিন ধৰি এইবিলাক চাফা কৰা নাই। আচলতে এবছৰমান মানে চাফা কৰিছে, কিন্তু ভালকৈ চাফা কৰা দেখা নাই গুৱাহাটীখনত। যোৱা সেই লকডাউনৰ পৰাই মানে ছাইডবিলাক ইমান ভালকৈ চাফা কৰা দেখা নাই। এই দোকানখনলৈকে মন কৰকচোন, এনেকুৱা দোকানবিলাক ধৰক সন্ধিয়াহে চলে, দিনততো নচলে। তো এনেকেই আৰু পৰি আছে, প্ৰায় 6 মাহমান এনেকৈ দেখিছোঁ এইখন দোকান বন্ধ। এয়া কি কয়, ফুট অভাৰ ব্ৰিজ বহুকেইখন কমপ্লিট হৈছে আৰু এইখন কমপ্লিট হ'ব বাকী আছে, কিন্তু প্ৰায় এমাহমানৰ ভিতৰত কিন্তু কমপ্লিট হৈ উঠিব যেন পাইছোঁ এইখন ফুট অভাৰ ব্ৰিজ, কাৰণ তীব্ৰ গতিত কাম চলি আছে। ভাবিছোঁ আজি ব্লগটো কোনো ধৰণৰ এডিট নকৰোঁ। আৰু এটা কথা মোৰ মনত মানে খুন্দিয়ে থাকে, এই গুৱাহাটীৰ যে ৰাস্তাবিলাকত আপোনাৰ এই ওপৰৰ যিবিলাক সেই ইলেক্ট্ৰিচিটি তাৰবিলাক কিবা ভালদৰে মানে সুসজ্জিত ৰূপত নাই। আৰু প্ৰশাসনেই হওক বা যি অথৰিটি আছে আৰু তেওঁলোকে মানে ইয়াৰ ওপৰত চকু দিয়াটো কিন্তু বিচাৰোঁ। তাৰবিলাক য'তে ত'তে ওলমি থাকে, কোনো ধৰণৰ মানে সেই নাই।
এইটো ব্লগত মই কোনো ইনফৰমেশ্যন দিব বিচৰা নাই। এই ব্লগটোত কোনো ধৰণৰ ইনফৰমেশ্যন দিব বিচৰা নাই, জাষ্ট অলপমান খোজকাঢ়ি আছোঁ, নিজৰ কিবা এটা কামত গৈ আছোঁ। তো সেই খোজকাঢ়ি থকা সময়খিনিতে বাৰু কেনেকুৱা পৰিস্থিতি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মানে মই বেয়া পোৱা দুই এটামান অশান্তিকৰ কাম আছে। সেইকেইটা হ'ল এনেকুৱা যে ধৰক আপুনি কিবা এটা কাম কৰি আছে, পঢ়িয়ে আছে বা ক'ৰবাত কিবা গৈয়ে আছে, এই যে ফোনটো এবাৰ যে ফোন কৰে, এবাৰ ফোন কৰাৰ পিছত যদি ধৰি লওক কেতিয়াবা কাটি দিয়া যায়, আৰু কাটি দিয়াৰ পিছত যে আকৌ যে বাৰে বাৰে যে ফোন কৰি থাকে কাম নোহোৱা মানুহৰ নিচিনা, এনেকুৱা ধৰণৰ বস্তুবিলাক অলপমান বেয়া লাগে। আৰু সেইবিলাক মানে কিছুমান মানুহৰ এনেকুৱা থাকে নহয়। সেইকাৰণে মই ধৰক এইটো কাম কৰি আছোঁ, এতিয়া ফোন ধৰক এবাৰ মই কাটি দিছোঁ, তো বুজি নাপায় কিছুমান মানুহে যে বাৰে বাৰে কৰি থাকে মানে। তো ফোনটো মানে ফ্লাইট মোড কৰি ল'বলগীয়া হৈ যায়। তো তেনেকুৱাই আৰু মই যিটো কামত আহি পাইছোঁ বাৰু দেই। গুৱাহাটী ইমান ধুনীয়া দৃশ্য চাওকচোন। একদম ৰাস্তাৰ কাষত কিমান ধুনীয়াকৈ ফুলবিলাক ফুলি আছে, ডাঙৰ ডাঙৰ গছবিলাক। মানে গুৱাহাটীখনৰ এই দৃশ্যটো চাবলৈ বৰ মন যায়। এই যে পিছফালে দেখিছেনে? কি কথা ক'ম একো বিচাৰিয়ে পোৱা নাই। তাৰ মাজতে এটা কথা কওকচোন, আপোনালোকে ভেকচিন ল'লে নে? আৰু মানে শ্লট বুক কৰিব পাৰিছেনে নাই, সেইটো কথা আপোনালোকে কওক। মই কিন্তু বহুদিন ধৰি বুক কৰিব ট্ৰাই কৰি আছোঁ, কিন্তু কৰিব পৰা নাই। কিন্তু অলপ ট্ৰিক্সবিলাক পাই আছোঁ, এই দুই এদিনৰ ভিতৰত কিন্তু বুক কৰি ল'ম, সেইটো কথা ভাবিছোঁ। আৰু গুৱাহাটী মহানগৰৰ এই যিটো পৰিৱেশ, ইমান ধুনীয়া মানে গছ, এইটো সদায় থাকিলে ভাল হয়। আৰু কথাটো হ'ল এই গাড়ীৰ যিটো ভিৰ, এইটো কম হ'লে সদায় আচলতে ভাল হয়। অড ইভেন যিটো ছিষ্টেম কৰিছে, সেই ছিষ্টেমটো থাকিব লাগে আচলতে। এতিয়া এটলিষ্ট পলিউশ্যনটো অলপমান মানে কম হ'ব।